নমস্কাৰ পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'ত কিছুমান ইংলিছ ট্ৰেন্সলেশ্যন লৈ আহিছোঁ যিবিলাক 1998 পৰা 99 চনৰ ভিতৰৰ মেট্ৰিকৰ প্ৰশ্নকাকতত আহিছিলে। এই ট্ৰেন্সলেশ্যনবোৰ খুবেই গুৰুত্বপূৰ্ণ, খুবেই দৰকাৰী আৰু মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষকৈ এই ট্ৰেন্সলেশ্যনবোৰ অতি প্ৰয়োজনীয়। গতিকে আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টো চোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মনত ৰাখিব যে এই ট্ৰেন্সলেশ্যনবোৰৰ মাজৰ পৰা 2021 চনৰ প্ৰশ্নকাকতৰ ট্ৰেন্সলেশ্যন আহিব পাৰে। গতিকে আহকচোন ভিডিঅ'টো কৰোঁ। 1998 চনৰ প্ৰথম ট্ৰেন্সলেশ্যন হ'ল তেখেত এইখন গাঁৱত জন্মগ্ৰহণ কৰিছিলে। হি ৱাজ বৰ্ন ইন দিছ ভিলেজ। তেখেত মোৰ দেউতাৰ বন্ধু। হি ইজ মাই ফাদাৰ্ছ ফ্ৰেণ্ড। তোমালোক এতিয়া দিল্লীত থাকা নহয় জানো? নাও ইউ লিভ ইন দিল্লী ডোন্ট ইউ? তোমাৰ দেউতাৰা কালি আমাৰ গাঁৱলৈ আহিছিলে। ইয়ৰ ফাদাৰ কেম টু আৱাৰ ভিলেজ য়েষ্টাৰডে। তুমি অসমীয়া লিখিব পাৰানে? কেন ইউ ৰাইট এছামিজ? 6 নম্বৰ হ'ল কিছুমান ডেকা গাভৰুৱে পথাৰত নাচ আৰু গান গায়। Some youths dance and sing in the field. Youths মানে হ'ল ডেকা গাভৰু। তুমি আহিলে এই বিহু নৃত্য উপভোগ কৰিব পাৰিবা। If you come, you can enjoy the বিহু dance. 8 নম্বৰ তোমাক লগ পালে মই বৰ আনন্দ পাম। If I meet you, I shall be glad. অহা বহাগ বিহুত আমাৰ ঘৰলৈ আহিবা। Please come to our village in the next বহাগ বিহু। আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়। The বিহু is not celebrated on the stage in our village. এইবাৰ 1999 চনত অহা প্ৰশ্নৰ সমাধান। তোমাৰ চিঠিখন কালি পালোঁ। I received your letter yesterday. এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছোঁ। I have written a letter to you just now. তুমি চিঠি লিখি ভাল পোৱা নহয় জানো? You like writing letter, don't you? আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে। It has been raining here for some days. শ্বিলঙৰ জলবায়ু গুৱাহাটীৰ জলবায়ুতকৈ ভাল। The climate of Shillong is better than that of Guwahati. বৰষুণ শস্যৰ কাৰণে ভাল। Rain is good for the crops. এইবাৰ বানপানীত বহুত শস্য নষ্ট হ'ল। Much crops were destroyed during this flood. তুমি সাঁতুৰিব জানানে? Do you know how to swim?